ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। মই ভালে আছোঁ। বৰ্তমান মই স্কুলৰ পৰা আহিলোগে আৰু এতিয়া বাজিছে 2:20 আছে আৰু ৰিভান অলপ ওলাই গৈছে বাইদেউৰ লগত। চাই থাককচোন মই কি কৰোঁ। আৰু একেবাৰে অৱস্থা নাই আৰু সৰু বাচ্ছা থকাৰ ঘৰত সকলোৰে হয়তো এনেকুৱাই হয় আৰু হোৱাটো স্বাভাৱিকো, কাৰণ ইটো সিটো উলিয়াই থাকিব লগা হয়। বাৰে বাৰে জাপি থকাটো সময় নাই, বা তাতে বাইদেউ ৰিভানক লৈ অকলে থাকে। বাইদেৱে চব চোৱা চিতা কৰি দিয়ে। ৰিভানে খেলি আছে, মই অলপ ঘৰটো ঠিক ঠাক কৰি ল'লোঁ। মানে কাপোৰখিনি অলপ জাপি দিলোঁ, এই ৰুমৰো কাপোৰখিনি অলপমান জাপিলোঁ, অলপমান আছে আৰু এইডোখৰ অলপ পাৰি দিলোঁ। গান শুনে বোলো। আৰু আজি বতৰটো কালিৰ পৰা বেয়া। কালি বৰষুণ দিলে, আজিও সেই একেই, বতাহ মাৰি আছে। আপুনি দেখিছে চাগে, আপোনালোকে চাওকচোন কেনেকুৱা বতৰটো একদমেই বেয়া। আৰু এই আমাৰ ৰিভান খেলি আছে। মই ওপৰৰ পৰা কাপোৰ আনিলোঁ। বাইদেৱে কিবা বনাবলৈ লৈছে, ভাত উতলি আছে। ডেক্সিত মানে ভাত খাওঁ। এয়া মই ভাত লৈছোঁ এতিয়া খাবলৈ। বাইদেৱে বনাইছে দালি, এয়া ৰাতিপুৱাৰ দালি বনোৱা ঢালি ল'লোঁ, অলপ আছিল, এয়া বুট দালি হয়। আৰু এয়া হ'ল বিন ভাজি আৰু লগত আলু। এয়া পকৰি বনাইছিলে বাইদেৱে, মাটি দালিৰ আলু পিটিকা, পানী। এয়া ভাতকেইটা খাই লৈছোঁ আৰু এইপিনেদি ৰিভানক বাইদেউ খুৱাই আছে, গান লাগি আছে এইপিনে। বাহিৰৰ অৱস্থা বেয়া। ঠিক আছে, মই তেন্তে ভাতকেইটা খাই লওঁ। মানে দেউতাকৰ লগত খেলিবলৈ বহিছে। আমি চাহ তাহ খালোঁ, তাকো খুৱাই দিলোঁ অলপমান। দেউতাকে লেপৰ এইখন পাৰি দিছে, ঠাণ্ডাও অলপ পৰিছে, তাক মোজা পিন্ধাই থৈ দিছোঁ। খেলা বাবা, খেলা। খেলা ধনু বাবা, খেলো খেলো দিয়া। সেয়া মই ৰিভানৰ লগত অলপ খেলিলোঁ। খেলাৰ পিছত হয়তো ৰিভান শোৱা নাই, এতিয়া শুব, সেইকাৰণে আঁঠুৱা চাঠুৱা তৰি ল'লোঁ। আঁঠুৱা তৰি ল'লোঁ আৰু মই এতিয়া যাওঁ, ৰুটি বনাই লওঁ। 9টা বাজিছে এতিয়া। মই খালোঁ আৰু আমাৰ দেউতাকলৈ এখেতলৈ মানে সজাই থৈছোঁ আৰু ৰিভান দেউতাকৰ লগত শুলে সদায় নিচিনাকৈ। মোৰো খাই হৈ গ'ল, ৰুটি খালোঁ মই আজি। সদায়ে খাওঁ বাৰু, আজিও খালোঁ। ইমানখিনি আছিলে আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পাম কাইলৈ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।